নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ ভালে আছে। এয়া কোভিডৰ পৰিস্থিতিৰ সময়ত চবৰে দিগদাৰী হৈছে অকণমান। তথাপিও আমাৰ উপায় নাই, আমি যুঁজ দিব লাগিব আৰু ইয়াৰ বিৰুদ্ধে জয়ী হ'ব লাগিব। এতিয়া বলক মেইন কথালৈ আহোঁ। আজি মই আপোনালোকৰ ওচৰত কেইটামান কথা আলোচনা কৰিবলৈ বা আপোনালোকক সুৰক্ষাৰ নিমিত্তে অৱগত কৰাবলৈ এই ভিডিঅ'টো বনালোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া কথা হৈছে ৰেল লাইনৰ মাজত থকা ৰেল গেটসমূহ আপোনালোকে নিশ্চয় দেখিছে। এই ৰেল গেটসমূহ এনেই দিয়া নাথাকে। ৰেল গেটসমূহ দিয়াৰ বহুত কাৰণ থাকে। প্ৰথম কথা, এই ৰেল গেটসমূহ দিয়াৰ কাৰণ হ'ল ৰেল গেটটো য'ত আছে সেইখিনিৰে ৰাস্তা নিশ্চয় থাকিব লাগিব, মানুহ অহা যোৱা ৰাস্তা থাকিব লাগিব। সেই ৰাস্তাটো দি অহা যোৱা কৰা মানুহবোৰৰ সুৰক্ষাৰ কাৰণে বা নিৰাপত্তাৰ কাৰণে যাতে কোনো ঘটনা দুৰ্ঘটিত নহয়, তাৰ কাৰণে এই গেটসমূহ স্থাপন কৰা হয়। আৰু দ্বিতীয় কথা, এই ৰেল গেটসমূহত যেতিয়া ৰেল গেটসমূহ বন্ধ কৰি দিয়া হয়, ৰেল অহাৰ টাইমত যে বেৰিয়াৰ বুলি কয়, যি দুডাল মানে লোহা এনেকৈ পেলাই দিয়ে, ডাঙৰ লো, তো সেই দুডালক বেৰিয়াৰ বুলি কয়। বেৰিয়াৰ যেতিয়া পেলালে মানুহবিলাকে হুলস্থুল কৰে, অধৈৰ্য হৈ যায় যে পেলালেই মোক ট্ৰেইন কেতিয়া আহে, কি কথা। তখন অহাৰ 10-15 মিনিট আগতেই গেট বন্ধ কৰিবলৈ কোৱা হয়। এতিয়া ৰেলখন হৈছে বহুত ডাঙৰ বাহন। ৰেলখন এনেকুৱা বাহন যে এই ধৰক বাছৰ দৰে মানুহ এটা দেখিলে আগত পটককৈ ৰখাই দিব নোৱাৰে, বা ক'ৰবাত গাঁত এটা আছে কাটি লৈ যাব নোৱাৰে, মানুহ এটা আগত পৰিছে কাটি লৈ যাব নোৱাৰে। এতিয়া ৰেলখন হৈছে দুডাল লোহাৰ ওপৰেৰে চলা এখন বাহন। সেই লোহা দুডাল যেনেকৈ থাকিব সেনেকৈ ৰেলখন গৈ থাকিব। খালি তাৰ স্পীডটো কণ্ট্ৰল কৰে আৰু ক'ত ৰখিব ক'ত নৰখিব সেইটো কণ্ট্ৰল কৰে পাইলটে। ৰেলৰ স্পীড সাধাৰণতে 100 দিয়া থাকে। 100ৰ কমত কোনো ধৰণৰ ট্ৰেইন নচলেই। এনেই ধৰক ফৰেষ্ট এলেকা বা কোনো সেনেকুৱা টাউন এলেকা যদি নাথাকে, আদাৰৱাইজ 100 স্পীডতে চলে, মিনিমাম 100 স্পীডত চলে। তো 100 স্পীডত চলা ট্ৰেইন এখন যদি ৰখাব লগা হয়, কিমান দূৰৰ পৰা ৰখাব লাগিব, কিমান দূৰৰ পৰা মানে প্ৰিপেৰেশ্যন কৰিব লাগিব ব্ৰেক মৰাৰ কাৰণে, এইটো সেনেকুৱা কথা নহয়। 100ত গৈ থকা ট্ৰেইনখন যদি ছাডেনলি ৰখাব খোজে পাইলটে, তেতিয়াহ'লে বহুত ডাঙৰ দুৰ্ঘটনা হৈ যাব। তো ট্ৰেইনখন ছাডেনলি ৰখাব নোৱাৰে। 100 স্পীডত থকা ট্ৰেইনখন কেতিয়াও ছাডেনলি ৰখাব নোৱাৰে। তো সেইকাৰণে ট্ৰেইনৰ ডিৰেকশ্যনবোৰ এডভান্স দিয়া থাকে, বা ৱাকি টকি আপোনালোকে জানে, সেই ফোনেৰে ষ্টেচনৰ পৰা কণ্ট্ৰল কৰি থাকে, বা কণ্ট্ৰলৰ পৰা কণ্ট্ৰল কৰি থাকে যে ট্ৰেইনখন ক'ত ৰ'ব ক'ত নৰ'ব। সেই মৰ্মে এডভান্স কৰি জনাই দিয়া হয় ক'ত ৰ'ব লাগিব ক'ত ৰ'ব নালাগিব। এই এডভান্স জনাই দিয়াৰ কাৰণে পাইলটে আগতীয়াকৈ প্ৰিপেয়াৰ হ'ব পাৰে। সেই প্ৰিপেয়াৰ হোৱাৰ ফলত পাইলটে নিৰ্ধাৰিত সময়ত গাড়ীটো ৰখাবৰ কাৰণে সক্ষম হয়। তো ট্ৰেইনখন আপোনালোকে নাভাবিব যে আগেৰে গ'লে আগত যদি কিবা এটা পৰে পটককৈ ৰখাই দিব পাৰিব, কেতিয়াও ৰখাব নোৱাৰে। এইটো ৰখাব খুজিলে ডাঙৰ দুৰ্ঘটনা হ'ব। ট্ৰেইনখনত কিমান হাজাৰ লোক থাকে, এজন মানুহ বচাবৰ কাৰণে হাজাৰ মানুহৰ জীৱন বলিদান দিয়াৰ দৰে হ'ব। তো সেইটো কেতিয়াও হ'ব নোৱাৰে। ৰেলগাড়ী বহুত ডেঞ্জাৰ হয়। মানুহে যিমান ভাবে সহজ দৃষ্টিৰে চাই যে আহি আছে গৈ আছে বাছ ৰেল চলি আছে, নহয়, ৰেলখন বহুত ডাঙৰ বাহন। ৰেলখনৰ ভিতৰত বহুত কথা সোমাই আছে। এতিয়া কথা হ'ল, এই গেটসমূহৰ বেৰিয়াৰবোৰ পেলোৱাৰ টাইমত মানুহ অতিষ্ঠ হয়। অতিষ্ঠ হ'ব নালাগে ৰাইজসকল। মোৰ আৰু ষ্টেচনৰ মাজত ফোন যোগে কথা বাৰ্তা হয়। যেতিয়া এখন গাড়ী খবৰ হয়, ষ্টেচনত যেতিয়া খবৰ হয় যে এখন গাড়ী আহি আছে, তেতিয়া ষ্টেচনে গেটত ফোন কৰে। গেটত ফোন কৰি গাড়ীখনৰ খবৰ দিয়ে। খবৰ দিয়াৰ পিছত এটা প্ৰাইভেট নাম্বাৰ তেখেতলোকৰ মাজত আদান প্ৰদান হয়। সেই প্ৰাইভেট নাম্বাৰটো হৈছে তেখেতলোকৰ মাজত যে আদান প্ৰদান হ'ল কথাটো, যে খবৰ গাড়ীখন যে আহি আছে সেইটো খবৰ দিলে ষ্টেচন মাষ্টাৰে গেটত, সেইটো খবৰৰ প্ৰমাণস্বৰূপে সেই প্ৰাইভেট নম্বৰটো লিখিব লগা হয়। টাইম ৰেজিষ্টাৰ থাকে, সেইমতে প্ৰাইভেট নাম্বাৰটো কিমান টাইমত এক্সচেঞ্জ হ'ল সেইটো টাইম লিখা হয়। আৰু তাৰপিছত আকৌ ক'ব যে ইমান টাইমত আপুনি বন্ধ কৰি মোক প্ৰাইভেট নাম্বাৰ দিব। দুবাৰ প্ৰাইভেট নাম্বাৰ এক্সচেঞ্জ হয়। তো যেতিয়া সেই সময়টো দিব, সেই সময়মতে আকৌ গেটত থকা লোকজনে গেটটো বন্ধ কৰিব, বেৰিয়াৰটো বন্ধ কৰিব।
বন্ধ কৰি উঠি আকৌ প্ৰাইভেট নাম্বাৰ এক্সচেঞ্জ কৰিব সেইটো প্ৰাইভেট নাম্বাৰ হ'ল গেটটো যে বন্ধ কৰিছে তাৰ প্ৰমাণ তেতিয়া ষ্টেচন মাষ্টাৰ নিশ্চিত যে গেট বন্ধ আছে তো গাড়ীটো কন্ট্ৰোলত জনা দিব পাৰে যে লাইন ক্লিয়াৰ আছে গাড়ীটো পঠাব পাৰে সেই মৰ্মে গাড়ীটো চলোৱা হয় ট্ৰেইন চলোৱা হয় কনফাৰ্মেশ্যন লোৱাৰ পিছত ট্ৰেইনটো হিফালৰ পৰা এৰি দিব এৰি দিয়া সেইখিনি টাইম লাগিব কমসে কম 10-12 মিনিট 15 মিনিট লাগিব পাৰে তো কিছুমানত কম টাইমো লাগি যায় তো সেই মতে গেটটো বন্ধ কৰি কেনে হেৰি কৰিব বলে গেটটো ধৰক 10টা 20ত পাব 10টা 5 মানত গেটটো বন্ধ কৰি দিব দিলে তো 15 মিনিটৰ কাৰণে গেটটো বন্ধ থাকিব লাগিব গেটটো বন্ধ কৰিবই লাগিব কাৰণ ট্ৰেইনটো ইমান স্পিডত আহিব তো ইমান স্পিডত অহা ট্ৰেইনটো আগেতে কিবা পাৰ হলে পটককে ৰখাই দিব নোৱাৰে তো ৰাস্তাটো ক্লিয়াৰ থাকিব লাগিব প্ৰথম কথা সেই ৰাস্তাটো ক্লিয়াৰ থাকিবৰ কাৰণে গেটটো বন্ধ কৰি দিয়া হয় যাতে কোনো লোক আজা কৰিব নোৱাৰে সেইটো সময়ত সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে যাতে মানুহখিনি তাৰ পিছত 15 মিনিটৰ কাৰণে যদি মানুহখিনি ৰখিব লগা হ'ল লগালে হুলস্থুল নহয় হেতু কথা নহয় হুলস্থুল লগাবলগীয়া কথা নহয় কাৰণ আপোনালোকৰ সুৰক্ষাৰ কাৰণে আপোনালোকৰ নিৰাপত্তাৰ কাৰণে এই গেটটো বন্ধ কৰি দিয়া হয় আপোনালোকে ধৈৰ্য ধৰিব গেটমেনৰ ওপৰত বহুত জায়গাত দেখিছো অভব্য আচৰণ কৰে গালিগালাজ কৰে দাবী ধমকি দিয়ে যে গেটটো টাইম নহওঁতে বন্ধ কৰা অমুক কৰা বহুত কৰা কিন্তু হেতু কথা নহয় আমাৰ নিয়মাৱলী কিছুমান আছে সেই নিয়মাৱলীৰ খাতিৰতেই গেটবোৰ বন্ধ হয় আৰু কোনো ধৰণৰ ইয়াত মানে নিজস্ব ইচ্ছা নাই যে মই ইচ্ছা কৰি বন্ধ কৰি দিলো ইচ্ছা কৰি খুলি দিলো হেনেকুৱা নাই আমাৰ গেটসমূহ কন্ট্ৰোল কৰে ষ্টেচনে যদি মাৰিব দিয়ে মাৰিব লাগিব কাৰণ এনে মাৰিব নিদিয়ে নিশ্চয় এনে বন্ধ কৰিব নিদিয়ে নিশ্চয় ট্ৰেইন আহাৰ সময়ত বন্ধ কৰিব দিয়ে তো ৰেল হৈছে জনসাধাৰণৰ সেৱাৰ উদ্দেশ্যে বনোৱা এখন বাহন তো ৰেলে কাকো কষ্ট নিদিয়ে ৰেলে কোনো জনসাধাৰণক অসুবিধা নিদিয়ে জনসাধাৰণৰ অসুবিধা হোৱা কাম নকৰে তো সেই মৰ্মে ৰেল বিভাগেও জানে যে গেটসমূহ বৰ বেছি আগত বন্ধ কৰি দিব নালাগে যিমান পাৰি একদম মিনিমাম সময় লয় তো সেইখিনি সময় লাগিবই সেইখিনি সময় দিব আপোনালোকে সেইখিনি সময়ৰ কাৰণে আপোনালোক সুৰক্ষিত আছে আৰু ৰেলখন সুৰক্ষিতভাৱে পাৰ হয় তো ৰেল গেটত থকা নিয়োজিত দুজন লোক সেই দুজন লোকক হাজাৰ হাজাৰ দৰমহা দি ৰেল বিভাগে এনেই নাৰাখে কাৰণ তেওঁলোকক ৰাখাৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ সুৰক্ষাই ৰেলৰ সুৰক্ষা তো সেই 10-15 মিনিট সময় আপোনালোকে ধৈৰ্য ধৰক ধৈৰ্য সহকাৰে ৰখক ৰৈ কেনে ট্ৰেইনটো পাৰ হোৱাৰ পিছত আপোনালোকে গেটটো উঠাই দিয়াৰ পিছত আপোনালোকে যাওক তো এইখিনি ক'ব লগা আছিল মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে এই ৰেল গেটসমূহত থকা কৰ্মচাৰীবোৰক আপোনালোকে অভব্য আচৰণ নকৰে গালিগালাজ নকৰে তাৰ পৰিৱৰ্তে ধৈৰ্য সহকাৰে ৰৈ কেনে ট্ৰেইনটো পাৰ হ'ব দি তাৰ পিছত আপোনালোকে পাৰ হয় ধন্যবাদ